হাই দোস্তো, ডি ডেকা ব্লগ এণ্ড টেকনিকেলৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। যিহেতু অহাকালি বিশ্বকৰ্মা পূজা, বিশ্বকৰ্মাৰ সকলোখিনি কাম আৰম্ভণিৰ পৰা শেষলৈ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। চাই থাকক ভিডিঅ'টো শেষলৈ। আৰু দোস্তো, পূজাখন হৈ আছে অৰুণাচলত, অসমত নহয়। এইখন অৰুণাচলৰ পৰা আপোনালোকক ভিডিঅ'টো দেখাই আছোঁ। যিহেতু অহাকালি পূজা হয়, গতিকে পূজাৰ আজি কামখিনি সমাপ্ত কৰিব লাগিব, মানে পূজাৰ আগতীয়াকৈ কৰিব লগা কামখিনি। তাৰ কাৰণে সকলোখিনি মানুহ ব্যস্ত হৈ আছে। পূজাৰ ৰভা বনোৱা আৰু পূজাৰ মণ্ডপটো বনোৱাত সকলোখিনি মানুহ লাগি আছে। পূৰা মণ্ডপটো সজাইছে, চাওক আপোনালোকে। চাই থাকক ভিডিঅ'টো শেষলৈ, ভাল লাগিব নিশ্চয়। সকলোখিনি দেখাই যাম আপোনালোকক, কি হয় কি নহয়। দোস্তো, মণ্ডপৰ কামখিনি প্ৰায় সমাপ্ত হ'ল, দেখা পাইছে আপোনালোকে। আৰু সমাপ্ত হ'ল যেতিয়া ঠাইখিনি পূৰা চাফ চিকুণ কৰিবৰ কাৰণে দেখিছে আপোনালোকে, চাফ চিকুণ কৰি আছে। বঢ়িয়াকৈ চাফা কৰি, কালি যিহেতু পূজা, আজি গোটেইখিনি কৰি থ'ব লাগিব। এতিয়া আপোনালোকক মই দেখাই আছোঁ আমাৰ ৰান্ধনী ঘৰটো। কালি য'ত খানা বনাব, ইয়াতে খানা বনাব কালি, অহাকালি। গোটেইখিনি বস্তু ইয়াত ৰাখি থোৱা হৈছে। আৰু ছাইডত এইবিলাক চব্জি, গোটেইখিনি কাম আজি কৰিব লাগিব। চব্জি কাটি আজি ৰেডি কৰি ৰাখিম, যাতে ৰাতিপুৱা ৰান্ধনি আহি একো টেনশ্যন নোহোৱাকৈ বনাব পাৰে। গতিকে আজি গোটেইখিনি আজি ৰেডি কৰি ৰাখিব লাগিব। গতিকে সেইকাৰণে সকলোৱে লাগি আছে, চব্জি কাটাত ব্যস্ত সকলো। ফাইনেলি পূৰা কাম সমাপ্ত, সকলোখিনি কাম সমাপ্ত। দেখা পাইছে লাইটিং চাইটিঙৰ পৰা, পূজা মণ্ডপৰ পৰা সকলোখিনি কাম সমাপ্ত হৈছে। কালি বিশ্বকৰ্মা পূজা আছে, আজি ভালুকপুৰ আজি বিশ্বকৰ্মা পূজা হৈছে। কালি আমাৰ ইয়াতে খিচাৰি হ'ব, সকলো ৰাইজ আহি খাব। বাছ সুখী হ'ম আমি, বহুত মানে আনন্দ পাম। বাছ আমাৰ কাৰণে শুভেচ্ছা থাকিল। দোস্তো, আজি বিশ্বকৰ্মা পূজা। যোৱাকালি যিবিলাক কাম কৰিলোঁ, পূজাৰ আগতীয়া কাম সেই দেখালোঁ। এতিয়া মই পাহাৰৰ যিখন বাছখনেৰে যাই আছোঁ, যাই দেখাম পূজাৰ সকলোখিনি কি চলি আছে পূজাত, সকলো দেখাব চেষ্টা কৰিম। পাই গ'লোঁ পাৱাৰ হাউচ। চাওক কিমান ধুনীয়া লগা হৈছে পৰিৱেশটো। এই পূজাৰ কৰ্মকৰ্তাক ধন্যবাদ জনাইছোঁ, কাৰণ ইমান কষ্ট কৰি ইমান ধুনীয়া এটা পৰিৱেশ সাজি উঠিছে, ইমান ধুনীয়া মণ্ডপ এটা তৈয়াৰ কৰিছে। প্ৰথম আহিয়ে এগছি চাকি জ্বলাই দিলোঁ বিশ্বকৰ্মা বাবাৰ চৰণত। তাৰপিছত বাকীখিনি কাম কৰি যাম, বাকীখিনি দেখাই যাম আপোনালোকক। চাই থাকিব ভিডিঅ'টো। পূজা কৰি আহিয়ে সোমালোঁ ৰান্ধনীশালৰ ভিতৰত। দেখিছে আজি আইটেম আছে ইয়াত, খিচাৰি লগত চব্জি, আলু ভাজি, পাপৰ ভাজি। আৰু এইফালে পূজা আৰম্ভ হৈ গ'ল। দেখিছে সকলোৱে পূজা কৰি আছে বিশ্বকৰ্মা বাবাৰ চৰণত। সকলোৱে চাকি জ্বলাই, ধূপ ধূনা জ্বলাই পূজা কৰি আছে সকলোৱে।
আৰু এতিয়া প্ৰসাদ বিলাই আছে, প্ৰসাদ বিতৰণ চলি আছে আৰু প্ৰসাদ খাই আহিলোঁ আমাৰ য'ত খিচাৰি দিব। ইয়াতে চাওক সকলোৱে খিচাৰি খাই আছে, এইখিনি ঠাইত খিচাৰি দিব মানে দিয়ে আছে, খাই আছে সকলোৱে। দেখাই আছোঁ ব্যস্ত নেকি? ভাল টেষ্টি হৈছে বোলে খিচাৰি, মানুহসকলে কৈছে কিয় ভাল হ'ব বুলি কৈছে। থেংক ইউ সকলোৰে কষ্টৰ ফল ন।
পুরা পানি উঠে ঘুমাও 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 মূর্তি তো ঘুমাও